সতীৰ্থ লেখিকা মামনি ৰয়ছম গোস্বামী বাইদেউ। প্ৰথম প্ৰকাশ নতুন অসমীয়া বাতৰি কাকতত 2 অক্টোবৰ 1956 চনত হৈছিল। সতীৰ্থ বৰ্ষা নামে আকাশৰ বুকু ভেদি সকলো মেঘ যেন নামি আহিব প্ৰচণ্ড কল্লোলত। ৰিক্সাৰ চকাত পৰি ঘূৰ্ণি বতাহৰ দৰে পাক খাই যোৱা পানীবোৰ দেখি ভাবোঁ, জানো কোনো মূল্য নাই সেই ভাৱৰ। লাইট পোষ্টবোৰ থিয় হৈ আছে নিৰ্জীৱভাৱে। জন প্ৰাণীহীন নগৰী মৃদু শব্দ এটা কৰি ৰিক্সা পাৰ হৈ যায় দলং এখনৰ বুকুৱেদি। ৰিক্সাৱালা অৰ কিতনে দূৰ? সি মুখেৰে কিবা এটা ক'লে, বুজি নেপালোঁ। আন্দাজতে ধৰিলোঁ বোধহয় বেছি দূৰ নাই। নতুন ঠাইখনলৈ আহিছোঁ অফিচৰ কামত। চাৰিওফালৰ দৃশ্যবোৰ চোৱাৰ হেঁপাহটোৱে অৱশ্যে মনটো বিন্ধিছিল। খুবকৈয়ে বতৰ যেনিবা সেইফেৰ ৰক্ষা পালে। হঠাৎ ৰিক্সাখন ৰ'ল এটা সৰু টিলাৰ ওচৰত। বৰষুণৰ পানীয়ে তিয়াই পেলোৱা মেখেলাৰ পাতলিটো হাতেৰে চেপি নামি গ'লোঁ ৰিক্সাৰ পৰা। ৰিক্সাৱালাই ছুটকেছটো আৰু বেডিংখন লৈ মোৰ পিছ ল'লে। ধুনীয়া সৰু ডাকবাংলাটো, দলিচা সৈন্য ঘাঁহনি এয়া। সন্মুখত ৰৈ থকা ঘৰটো ছবি এখনৰ দৰেই লাগিল। মনটো মুকলি মুকলি লাগি যায় খন্তেকলৈ। ফাইলৰ সন্মুখত বোন্দাপৰ দিয়াৰ পৰা কেইদিনমানৰ কাৰণে মুক্তি। ভিতৰৰ পৰা মুখত এমুকৰা হাঁহি লৈ ওলাই আহিল এজনী আদবয়সীয়া তিৰোতা। মোক একো নোকোৱাকৈয়ে মোৰ বস্তুখিনি লৈ তাই ভিতৰ সোমাল। তাইৰ পাছে পাছে ময়ো গৈ ভিতৰ সোমালোঁ। বহল কোঠাটোৰ এচুকত তাই মোৰ বস্তুখিনি থ'লে। চালোঁ মই কোঠাটো। পুৰণা ঘড়ী এটা ৱালত। চিনমিটোৰ ওপৰৰ ৰেকখনত ভেটফুল কিছুমান সজাই থৈছে। পৰিপাটিকৈ সজোৱা কোঠাটো। বন্ধ হৈ থকা খিৰিকীখন খুলি চাই পঠিয়ালোঁ বাহিৰলৈ। বৰষুণ ইতিমধ্যে কমিছে। কেইটুকুৰামান ৰঙা মেঘৰ চপৰা গোট খাইছে পূব আকাশত। শুভ্ৰ ধূসৰখিনিয়ে তেতিয়াও গিলি আছে অদূৰৰ পৰ্বতৰ টিংকেইটা। মানুহজনীয়ে পানী এঘটি আনি মোক দিলে। ভৰিৰ পৰা মূৰলৈ চালোঁ তাইক। স্বাস্থ্যৱান মানুহজনী। চকুৰ গুৰিত ক'লা দাগ। দেখিলেই লাগে যেন কথা খুব কম কয়, কিন্তু হাঁহিটো হ'লে লাগি আছে নিপোটল ওঁঠ দুটাত। বাৰাণ্ডালৈ গৈ আকৌ এবাৰ চালোঁ চাৰিওফাললৈ। ডাকবাংলাত আৰু কোনো নাই। অকলশৰীয়া হ'লেও কিবা এটা ভাল লাগিল। সদায় মানুহৰ মাজতে থাকি আজিৰ এই সময়খিনি মূল্যৱান যেনেই লাগিল। মন নোযোৱা সত্ত্বেও আগাথাৰ এন অভাৰড'জ অৱ ডেথ খন উলিয়াই ল'লোঁ। পাত এটা লুটিয়াই লওঁতেই আকৌ চকুত পৰিল মানুহজনীলৈ। একান্ত মনে চুৱেটাৰ গোঠাত ব্যস্ত। চকীখন আনি তাইৰ ওচৰতে বহিলোঁ। নাম কি অ' তোৰ? মূৰটো তুলি হাঁহি এটা মাৰি তাই ক'লে, সুমিত্ৰা। ইয়াত কাম কৰিবৰ কিমান দিন হ'ল? মইতো কাম নকৰোঁ, পিতা ইয়াৰ চকীদাৰ। মাইকী মানুহ আহিলে পিতাই মোক ৰাখিবলৈ পঠিয়ায়। আপুনি পিছে কিয় আহিছে ইয়ালৈ? বহুত কাম মোৰ। ইয়াত নতুনকৈ স্কুল এখন হৈছে নহয়। তাই মূৰ টুপিয়াই কয়, আগতে এখন আছিল নহয়। মোৰ বাৰ ল'ৰাটোৱেও পঢ়িছিল। নগাই সেইখন ভাঙিলে। পৰ্বতৰ নগাবোৰ ভৈয়ামলৈ নামিলে আমি ভয়তে পলাওঁ। কিবা এটা পাহৰাৰ দৰে হঠাৎ তাই থিয় হ'ল। আপোনাৰ ভাত আনোগৈনে? ইয়ালৈ আনিম নে ডাইনিং ৰুমত থ'ম? অলপ দূৰত হ'লে কোঠাটো। ইয়ালৈকে লৈ আহগৈ। বৰ সোনকাল হৈ আছে দেখোন।
হাঁহি এটা মাৰি উঠি গ'ল তাই। কথা পাতি থাকিবৰ মন গৈছিল অলপ সময়। তাইৰ বোধহয় ঘৰত কাম আছে, সেয়ে লৰালৰি লগাইছে ইমান। একো নেমাতি উঠি গ'লোঁ ভিতৰলৈ। বিচনাখন পাৰি দি তাই মোৰ পৰা বিদায় লয় যাবলৈ। ৰাতি দৰকাৰ হ'লে মাতিব, মই সৌ মূৰৰ কোঠাটোতে থাকোঁ। খিৰিকীখন ভালকৈ মৰা আছেনে নাই চাই তাই ওলাই যায় কোঠাটোৰ পৰা। ৱাল ক্লকটোৰ সৰু শব্দটো, তাৰ বাহিৰে একো নাই। ইমান সুন্দৰ ৰাতিৰ এই নীৰৱতা। দূৰৰ প্ৰতিধ্বনিক শুনো, কিছুমান ঢোলৰ মাত, অবুজ ভাষাৰ গীত, চিঞৰ বাখৰ। পৰ্বতৰ নগাবোৰে বোধহয় ৰাতি এইদৰেই চিঞৰে। গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই উঠিলোঁ। দুৱাৰত কোনোবাই টুকুৰিয়াই দিয়ে। লেম্পটোৰ ফিটাডাল বঢ়াই দি একেজাপে গৈ দুৱাৰখন খুলি দিলোঁ। সুমিত্ৰা সোমাই আহিল। ইমান ৰাতি কি হ'ল তোৰ? একো হোৱা নাই। হাঁহি এটা মাৰি তাই মূঢ়াটোত বহিল। পেটে পেটে খং উঠিল। ইমান ৰাতি কি দৰকাৰ মোৰ টোপনি ভঙাৰ? আচৰিত হৈ আকৌ সুধিলোঁ, টোপনি অহা নাই তোৰ? আমাৰ টোপনি কেতিয়াও নাহে। হাঁহি হাঁহি তাই কান্দি দিলে। আকৌ আচৰিত হৈ সুধিলোঁ, কি হৈছে ক, কি হৈছে তোৰ? আপোনাক কিছুমান কথা কওঁ বুলিহে আহিলোঁ। বোধহয় এনেকুৱা সুবিধা আৰু মই কেতিয়াও নেপাম। ক'বলৈ আৰম্ভ কৰিলে তাই। এইখন গাঁৱতে উপজিছিলোঁ মই। খেলা ধূলাৰ মাজেৰে দিনবোৰ গৈছিল। ইতিমধ্যে মোৰ বিয়াও হ'ল। ল'ৰা ছোৱালী এহালৰো মাক হ'লোঁ মই। অলপ সময় নীৰৱ হৈ ৰ'ল তাই। তাৰপিছত কি হ'ল? তাইৰ কপালত গোট খোৱা ঘামৰ টোপালবোৰ জিলিকি উঠিল লেমৰ ক্ষীণ পোহৰত। তাৰপিছত এদিন দেখিলোঁ বিচনাৰ পৰা ৰাতি মোৰ স্বামী উঠি গৈছে। প্ৰথমে ভাবিছিলোঁ এনেই গৈছে, আকৌ আহিব। কিন্তু যেতিয়া দেখিলোঁ বহুত সময়লৈ তেওঁ উভতি নাহিল, মই উঠি আহিলোঁ। লাহে লাহে ঘৰৰ বাহিৰ হ'লোঁ। লুইতৰ পাৰৰ কেঁচা আলিটোৰে বহু দূৰ আগবাঢ়িলোঁ মই। বহুত সময় পাৰ হোৱাৰ পিছতহে মই জ্ঞান পালোঁ আৰু ল'ৰা ছোৱালী দুটাক মই ঘৰত অকলে এৰি থৈ আহিছোঁ। তেতিয়া মই বহুত আঁতৰত। ঘৰৰ পৰা মই 2 মাইলত আঁতৰত। তৎক্ষণাত উভতি বেগ দিলোঁ ঘৰলৈ। দূৰৈত কোৰহাল শুনিলোঁ, মানুহৰ চিঞৰ বাখৰ শুনিলোঁ। সাংঘাতিকভাৱে কৰিছে সিহঁতে। ভৰিৰ খোজ মোৰ দীঘল হৈ গ'ল। দূৰৈৰ পৰাই দেখিলোঁ ধোঁৱা গোটেইখন আৱৰি পেলাইছে। ক'লা ধোঁৱা, বৰণীয়া ধোঁৱাই। শিমলু এজোপাৰ তলত মই পৰি গ'লোঁ মূৰ্ছা গৈ। তাৰপিছত কি হৈছিল ক'ব নোৱাৰোঁ। চকু দুটা মেল খোৱাৰ লগে লগে কাণত হেল এপাতৰ দৰে বাজি উঠিল। তয়েই খালি ল'ৰা ছোৱালীকেইটাৰ বোৰ, তই মৰি যোৱাহেঁতেনো হ'লহেঁতেন। অতি আচৰিত হৈ মই সুধিছিলোঁ, পিতা কি হৈছেনো, কি হৈছে? সকলো গ'ল তোৰাই, মোক ধৰি সিহঁতে বহুৱাই দিলে। ৰাতিখন কেঁচুৱাটোক এৰি ক'লৈ গৈছিলি? মিঠাতেলৰ চাকিটো কেঁচুৱাটোৱে আজুৰি আজুৰি জুই জ্বলাই দিলে। গোটেই ঘৰখন, অকল ঘৰেই নহয়, গাঁওখনৰো আধা। ল'ৰা ছোৱালীকেইটা সিজি যোৱাৰ পিছতহে উলিয়ালে। টানি আনোতে হাতকেইখনহে আহিল, গাটো তাতেই পৰি ৰ'ল। সিজি কোমল হৈ গৈছিল নহয়, সেইকাৰণে। মোৰ চকুত দেখোন পানীও নোলাল। এই 10 বছৰ হ'লহি। মোৰ স্বামীও দেখোন উভতি নাহিল। বিচাৰো নকৰিলে কোনেও। মই কিন্তু তেওঁক দেৱতাতকৈও বেছি শ্ৰদ্ধা কৰিছিলোঁ।
সেই মাছ ৰাতি মোক টানি লৈ গৈছিল দুইটৰ পাৰলৈ। হঠাৎ তাই মূঢ়াটোৰ পৰা উঠিল, পালেঙৰ ৰেলিঙত হাত থৈ ক'লে, ৰাতি পোত কৰোঁ পুৱালে, খিৰিকীবোৰ মেলি দিওঁ। খিৰিকীখন খুলি মই জিকাৰ খাই গ'লোঁ। অলপ অলপ পোহৰ হৈছে বাহিৰত। সুমিত্ৰা কাঁহী বাচন মজাত ব্যস্ত। পগলাৰ নিচিনাকৈ মই চিঞৰি উঠিলোঁ, এইবোৰ কি হৈছে? মূঢ়াটোত বহি থকা সুমিত্ৰাজনী বেৰখনৰ লগত লাহে লাহে মিলি গ'ল। মোৰ চিঞৰ শুনিয়ে হ'বলা কাঁহী বাচন মাজি থকা সুমিত্ৰাই দৌৰি আহি মাতিলে, কি হৈছে আইদেউ, কি হৈছে? কথা কোৱাৰ ভাষা মোৰ হেৰাই গৈছে কেতিয়াবাতে। স্থিৰ দৃষ্টিৰে মাথো চাই ৰ'লো তাইলৈ। আইদেউ, আপুনি শুবৰ সময়ত দুৱাৰখন জপোৱা নাছিলে? দুৱাৰখন দেখোন মেল খাই আছে। বন্ধ কৰিছিলোঁ, তই আহোঁতে খুলি দিছিলোঁ। মই আহোঁতে? তাই অপৰাধ কৰাৰ নিচিনাকৈ মোৰ মুখলৈ চাই ৰ'ল অলপ সময়। তাৰ পিছত চিঞৰিয়ে কৈ উঠিল, মোৰ ভুল হৈছিল, আপোনাক এই কোঠাটোত শুব দি মোৰ খুব ভুল হৈছিল। মোৰ এজনী বাইদেউ আছিল, ঠিক মোৰেই নিচিনা দেখিবলৈ। সকলোৱে আমাক ইমান একে থকা কাৰণে আচৰিত হৈছিল। 10 বছৰ আগতে এদিন সেই কোঠাটোতে তাই ডিঙিত ফাঁচি দি ওলমি আছিল। তিতি থকা চকুযোৰেৰে তাই চাইছিল মোলৈ, অপৰাধ কৰাৰ নিচিনাকৈয়ে। কথাষাৰ পাতলাই দিবৰ কাৰণে তাইক কিবা এটা ক'বলৈ মই ভাষা বিচাৰি নাপালোঁ। মই তেতিয়া মোৰ গাৰ কঁপনি তাইৰ দৃষ্টিৰ আঁৰ কৰি ৰখাৰ চেষ্টাত ব্যস্ত। আকৌ এবাৰ উভতি আন্ধাৰ হৈ থকা কোঠাটোলৈ চালোঁ। তাৰ পিছত চকু গ'ল খৰিটোলৈ। ৰেললৈ সময় 1 ঘণ্টা বাকী। বেডিং বান্ধিবলৈ মই ফিটাকেইডাল উলিয়াই আনিলোঁ। আজিৰ গল্পটিৰ ইমানতে অন্ত পৰিল। এই গল্পটি মামনি ৰয়ছম গোস্বামী বাইদেউৰ মেঘনলীয়া অসংকলিত গল্প সম্ভাৰৰ পৰা যুগুতোৱা। ইয়াৰ পিছৰ খণ্ডত প্ৰকাশ কৰিম মেঘনলীয়া। ধন্যবাদ।